আৰু এতিয়া আমি যিটো দেখা পাইছো আমাৰ মহিলা এটাই মেকআপ কৰি আছে, মেকআপ দিলে নষ্ট হ'ব পাৰে। এনে কি ধুনীয়াকে হাঁহি আছে হেল্ল গাইজ মোক দে তাম কৈ লাভ ইউ ক গণেশ চাই ইটানগৰৰ পৰা আছি কেইটা বজাত ওলাইছিলি চা 3:30 বজাত ওলাইছি ওলাই কিনে সি মোৰ লগত এতিয়া আৰু বাক্যত যাই আছে সি মোক কিমান ভাল পাব লাগিব সেইটো ডাঙৰ কথা কিন্তু আৰু পিছফালে মোৰ ভাগিন আছে ধনজিত ভাগিন মানে আৰু লগত চলিৰ দৰে আৰু তই গাইজ আমি আহি হাজো পালো হাজোত মাছে মোক উঠাই ললো মানে আমি ব্ৰেকফাষ্ট কৰিলো কৰি কিনে এতিয়া আমি যাই আছো বাক্যৰ ফালে হবা পাৰে কিন্তু আলিপুৰৰ গলি গলি চিন পাই অসমৰ জগতহাটী পূজাৰ কাৰণে বাক্যত আসলো এইটো ৰাস্তাটো অলপ বেয়া মুন্দাই ফোন করছি বাক্যা বাহির আইজ বাক্যাত এন্ট্রি করছো আজি ধন্যবাদ বাক্যা জগতহাটী পূজাৰ সকলো ৰাইজকে ধন্যবাদ লগত আৰু যিখিনি কমিটিত থাকা মোৰ দাদা হওক বা খুৰাই হওক তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ এতিয়া বাক্যাৰ হাই স্কুল ফিল্ডত আছো এটা থিয়েটাৰ হৈ আছে কিন্তু এতিয়া মুন্দা আহি বেছি একদম হিৰো এটা আহি আছে মুন্দা আৰু কি আছিল চেনেলটো হাৰ্দিক ব্লগছ হাৰ্দিক পাণ্ডিয়া না হাৰ্দিক ব্লগছ বাচ্চা ন তোমাৰ ঘৰ চাই থাকে আজি উঠি দি আছে মইনো আৰু ক'ত নশুনা ভাল লাগে ইমান ইমান সৰু সৰু চলি গিলে ভিডিঅ' চাই মইনো কেনে নবনাম ন ভিডিঅ' বনাই থাকিম কমিটিৰ দাদাসকলেও বহুত বেছি মৰম দিলে আহি কিনে দাদাহঁতক লগ পালো বহুত ভাল লাগিল মোৰ ভিডিঅ' চোৱা দাদা আৰু মানুহটো সকলো মানুহ আছে বাক্যাবাসী ৰাইজে গামোচা আৰু জাপিৰে যিখিনি সন্মান দিলে সঁচাকৈ পাহৰিব নোৱাৰা সন্মান আজি মই এহেনি সন্মান একমাত্ৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণেহে পালো জলযাত্ৰা অনুষ্ঠানত আমি আগবাঢ়ি যাম হাকা লৈ আৰু জলযাত্ৰা অনুষ্ঠানটো মুকলি কৰিবৰ কাৰণে আমি সকলো মানুহখিনি একগোট হলো হঠাৎ প্ৰাগনিজৰ ভাইটিজনে মাইকটো আগবাঢ়ি দিলে মাইকো তাকো কৈও পোৱা নাই ভয়ো খালো অলপ মনৰ সাহসত কি ক'লো নিজে গমাই নাপালো কোৱাত হয়তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে মোক মাফ কৰি দিব তাৰপিছত আমি সকলোৱে লগ হৈ শোভাযাত্ৰাটো আৰম্ভ কৰিলো জলযাত্ৰাত আমি অংশগ্ৰহণ কৰি খোজকাঢ়ি আছো মাছে মোৰ লগত ৰঞ্জিত দা আৰু বাক্যাবাসী ৰাইজৰ লগত লগ হৈ কিনে আমি এই শোভাযাত্ৰাটো আৰম্ভ কৰি দিলো এনেকুৱা অনুষ্ঠান এটাত অংশগ্ৰহণ কৰিব পাই আজি মই বহুত খুশি 1 কিলোমিটাৰ মান ৰাস্তা খোজকাঢ়াৰ পিছত দীপান্বিতা বাইদেউ আহিল দীপান্বিতা বাইদেউৰ লগত লগ হৈ কিনে জলযাত্ৰা কৰি কিনে বহুত ভাল লাগিল আৰু এতিয়া আমি যিটো দেখা পাইছো আমাৰ মহিলা এটাই মেকআপ কৰি আছে মেকআপ দিলে নষ্ট হ'ব পাৰে এতিয়া মহিলা এটাৰ মেকআপ খিনি নষ্ট হ'ব পাৰে তাৰ কাৰণে কমিটিৰ মানুহ দায়িত্ব হ'বই লাগিব কাৰণ কি আজি সূৰ্য দেৱতা ইমান পাৱাৰ কিয় দিব লাগে আজি জলযাত্ৰা কৰাৰ কাৰণে ইমান পাৱাৰ দিছে মই জানো এটা কি ধুনীয়াকে হাঁহি আছে বহুত খোজ কাঢ়লো জোতা ভিজি গেছি ঘামাই দি যাবি না
মোৰ বাৰু জোতা হেৰি গৰম যাচ্ছে আমাৰ মইনাহঁতৰ মেকআপ গিলা নষ্ট হৈ যায় আছে বহুত দুখ লাগছে আৰু এটা মইনা ঘূৰি ঘূৰি চাই আছে এইফালে মেকআপৰ কথা কোৱাৰ লগে লগে পাপা কৈছে কি বিশ্বনাথ আহি পালে এদিন যোৱা দিব আৰু লগ চাব নালাগে এতিয়া ক'ত যাবা সেইফালে আমি এনে মানে লাইনটো ঘূৰিব যাই আছো লগ পাবা জানো মুন্দাৰ ঘৰ পালো মুন্দাৰ ঘৰত চাহ খালো চাহ তাহ খাই এতিয়া আমি গুৱাহাটীৰ ফালে ৰাওনা হম আৰু মুন্দাৰ বাবুটো এইয়া বৌ বাবু এটা জন্ম পাইছে ভগৱানে ভালে ভালে ৰাখক অ বন্ধুসকল বাচ্চা তাহাঁতে এটা মোৰ একদম নলৈ লগা বন্ধু সি ইয়াতে নাই বাৰু সি শ্বিলঙত আছে শ্বিলঙত থকাৰ পিছত সি মোক দম দি নেকি তই যদি মোৰ ঘৰত আজি নুসুমা মানে তোমাৰ পাপাই কৈছি জিন্দেগীটো বোলে মোক নাম তই পাপা বুলি কয় পাপা মাতাচোন একবাৰ ক'ত আছ অ মিঠুন আংকেল আছে ক হেল্ল' গাইজ আমি মিঠুন আংকেলৰ ভিডিঅ' চাই বহুত ভাল পাওঁ কৈ দিয়া ভাল পাওঁ অ মোৰ মম দে সেনেকা না মোক দে এটা মম কৈ লাভ ই ক অ তলফালে আছে আমাৰ জয়ৰ বোৱাৰী মানে মোতকৈ সৰু জয় বোৱাৰী বুলি কওঁ ঘৰত আহি পালো তামোল চামোল খালো ধুনীয়াকে মানে চাহ তাহ হেৰি কৰিছিল যিহেতু বাচ্চাৰ পূজাত আহিছো চাহ তাহ খালো সেইকাৰণে একদিন মই 30 চলিলে ভাত খাবাই আহিম বুলি কম আহিম মানে মোৰ ভিডিঅ'ৰ বন্ধু নহয় কিন্তু এইগিলা বহুত দিনৰ আগৰ বন্ধু আৰু আমাৰ জয়টো নাই মাজু ডেকা আছে দাদা যাওঁ আহিম আৰু একদিন ফেমিলিলৈ আহিম যাওঁ চাই আছে নেকি মনু আমাৰ তাৰ পৰাই মাছুমক ঘৰত নমাই কিনে আমি গুৱাহাটীৰ ফালে যাত্ৰা আৰম্ভ কৰিলো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম।